মই আগতেও ব্যৱহাৰ কৰিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই চুমি, আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আকৌ আজি এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই চুলিৰ কাৰণে তেল ঘৰতে বনাইছিলোঁ, চ' আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই বেঙেনাৰ পকৰি এটাও বনাইছোঁ, সেইটো ৰেচিপিও আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই দিব। আৰু এয়া আমাৰ গুণগুণে নিমপাতৰ ডাল পাৰিছে। চুলিৰ হেয়াৰ অইলৰ কাৰণে নিমপাতৰ পাত লাগে, চ' নিমপাতৰ ডাল খুৰীহঁতৰ ঘৰত আছিলে, সেয়া ছিঙি লৈছোঁ। তাৰপিছত এইফালে গোলাপ ফুলৰ, ৰঙা গোলাপৰ ফুল কেইপামান লৈ লৈছোঁ, আৰু জবা ফুলৰ পাত আৰু এল'ভেৰা, এইবিলাক চব নিজৰ ঘৰতে আছিলে। চ' এয়া চাওক, এনেদৰে গোটেইখিনি মই যোগাৰ কৰি ল'লোঁ। আৰু সৰু নিমপাতবোৰ য'তে ত'তে আজিকালি পোৱা নাযায়, চ' নাই যদি স্কিপ কৰি ল'ব পাৰিব। আৰু মই এটা পাত্ৰত এনেদৰে চচপেন এটা দি লৈছোঁ, পানী অলপ দি, তাৰ ওপৰত সৰু চচপেন এটা দি দিছোঁ। আৰু ইয়াত মই এতিয়া নাৰিকল তেল দিছোঁ। যিকোনো তেল হ'লেই হয়, আপোনালোকে যিটো তেল চুলিত ব্যৱহাৰ কৰে সেইটো তেল দিলেও হ'ব। আৰু মই ইয়াত এনেদৰে ধুই ল'লোঁ গোটেইখিনি। আৰু জবা ফুলৰ পাতখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু মই এল'ভেৰাখিনিও সৰু সৰুকৈ কাটি লৈছোঁ, জেলখিনি উলিওৱাকৈ। আপোনালোকে জানেই চাগে এই তিনিটা বস্তুত চুলিৰ কাৰণে কিমান বেনিফিট হয়। আৰু ইয়াত তেল গৰম হৈ গ'ল, মই গোটেইখিনি দি দিছোঁ এতিয়া। আৰু গোটেই পাতখিনি সিজি যোৱালৈ মই ভালদৰে বইল কৰি ল'ম। বইল কৰি মই গোটেই ৰাতিটোত এনেকেই থৈ দিম, গোটেই বস্তুখিনি তেলত ভালদৰে মিহলি যোৱালৈ। আৰু এল'ভেৰাটো চুলি, স্কিন সকলোৰে কাৰণে ভাল। আৰু মই ইয়াত নেক্সট মৰ্ণিং এনেদৰে থৈ দিছিলোঁ, ৰাতি গোট খাই আছে যিহেতু এতিয়া ঠাণ্ডা দিন পৰিলে। আৰু মই ৰ'দত এনেদৰে অলপমান দি দিলোঁ, পূৰা গলি গ'ল গোটেইখিনি। জুইত গৰম নকৰাব, জুইত দিলে চুলি ৰাফ হৈ যায়, সেইকাৰণে পাৰিলে ৰ'দতেই গলাব। আৰু মই এটা চাকনিৰে এনেদৰে বাতিত ভালদৰে গোটেইখিনি চাকি লৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ তেল ওলাই গ'ল। আৰু এই পাতখিনি হেঁচি পূৰা তেলখিনি মই উলিয়াই লৈছোঁ। আৰু এই পাতখিনিও মই পেলাই নিদিওঁ, যিহেতু চুলি তেনেকৈ লগাই দিম। আৰু এয়া চাওক, মোৰ তেল হৈ গ'ল। এনেদৰে আপোনালোকেও বনাই চাব পাৰিব। মই আগতেই ব্যৱহাৰ কৰিছোঁ, কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ, চ' আপোনালোককো ভাবিলোঁ ভিডিঅ'টো বনাই শ্বেয়াৰ কৰি দিওঁ। আৰু মই এনেকুৱা চিৰাম বটল এটাত এনেদৰে ভৰাই থৈ দিম, ষ্ট'ৰ কৰি থৈ দিম। আৰু মই এয়া তেল মূৰ ধোৱাৰ 1-2 ঘণ্টামানৰ আগত সানি পেলাই মূৰ ধুই দিম। আৰু বহুত ভাল হয়, যিহেতু জবা ফুলৰ পাতবিলাকে চুলি সৰা আৰু নতুনকৈ গজাত সহায় কৰে। আৰু নিমপাতো ডেণ্ড্ৰফ, উফি নাইকিয়াত সহায় কৰে। চ' আপোনালোকে ট্ৰাই কৰিব পাৰিব। আৰু এয়া মই ফ্লিপকাৰ্টৰ পৰা কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ, বগা কাপোৰ, ক'লা আৰু ৰঙা ৰঙৰ ফুল থকা, মাৰ কাৰণে অৰ্ডাৰ কৰিছিলোঁ। ভালেই আহিছে, মই বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু কাপোৰযোৰ ভালেই আহিছে ফ্লিপকাৰ্টৰ পৰা। কিছুমান মিছ'ৰ পৰা অনা বস্তু ইমান ভাল নহয়, সেইকাৰণে মই এইটো বেয়া হ'ব নেকি বুলি ভাবিছিলোঁ, কিন্তু ভালেই আহিছে। চাদৰ মেখেলা মই যিমান কিনিছোঁ বাৰু ভালেই পাইছোঁ, কিন্তু কাপোৰহে কেতিয়াবা কেতিয়াবা ডেমেজ আহে আৰু। ত' এয়া হৈছে ব্লাউজ ছাইড পাৰি সকলোবোৰ দি থোৱা আছে। আৰু মায়ে পচন্দো কৰিছে, মাৰ কাৰণে ভালো হৈছে, আপোনালোককো দেখুৱালোঁ আৰু। আৰু এয়া মই বেঙেনাৰ পকৰি বনাবলৈ এনেকুৱা বেঙেনা এটা লৈ লৈছোঁ। আৰু এনেদৰে দীঘলকৈ মই কাটি ল'ম। অলপ পাতলকৈ কাটিব লাগে। মোৰ চুৰিডাল বেছি ধাৰ নাছিলে কাৰণে মই ভালকৈ কাটিব নোৱাৰিলোঁ, হ'লেও যেনে তেনে মিলাই মেলি কাটিলোঁ। আৰু দীঘলকৈ এনেদৰে পূৰা পাতলকৈ কাটিব। আৰু এতিয়া মই বেচনৰ মিক্সাৰখিনি বনাই লওঁ। ইয়াত দিছোঁ মই বেচন 1 কাপ, তাৰপিছত হালধি অলপ দিছোঁ, তাৰপিছত নিমখ সোৱাদ অনুসৰি, এয়া হৈছে কালজিৰা, তাৰপিছত ৰেড চিলি আৰু কেঁচা জলকীয়া কেইটুকুৰামান দিছোঁ। আৰু এতিয়া মই পানী দি পেলাই গোটেইখিনি মিহলাই ল'ম। আৰু বেঙেনাটো মই এনেও ফ্ৰাই কৰি খাই ভাল পাওঁ, আৰু সেইকাৰণে ট্ৰাই কৰিম বুলি ভাবিলোঁ। এইটো ৰেচিপি মই অৱশ্যে ইউটিউবত দেখিছিলোঁ, বেঙেনা ভাৰ্তা বুলি কয় নেকি বেংগলী ভাষাত, বেংগলীবিলাকে বেছিকৈ খাই চাগে। আৰু ইয়াত মই ধনিয়া অলপো দি দিছোঁ।
আৰু এতিয়া বেঙেনাখিনি এনেকৈ ভিজাই লৈ এতিয়া ফ্ৰাই কৰিম আৰু আপোনালোকে যদি বনাব বিচাৰে তেতিয়াহ'লে বেঙেনাটো নিজৰ ইচ্ছামতে কাটিলেও হ'ব। মই এনেদৰে দীঘল দীঘলকৈ কাটিব মন গ'ল মই এনেদৰে কাটিছোঁ। আপোনালোকে গোল গোলকৈও কাটিব পাৰিব। আৰু এইফালে মোৰ টাৱাও গৰম হৈ গ'ল আৰু তেল দিছোঁ। তেল দি পেলাই এতিয়া মই এটা এটাকৈ বেঙেনাখিনি ফ্ৰাই কৰিম। ৱাও, দেখিয়েই খাওঁ খাওঁ লাগিছে পাই। বেঙেনা ফ্ৰাইটো মই এনেই ভাল পাওঁ, কিন্তু তাৰ ওপৰত আকৌ ইয়াত মছলা বেচন দিয়া আছে যে আৰু খাই ভাল লাগিব চাগে। মই খাই পেলাই আপোনালোকক জনাই আছোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈ গ'ল। আৰু মোৰ এতিয়া ফ্ৰাই মেলি হৈ গ'ল। কিমান ধুনীয়া লাগিছে ন, পূৰা দেখিয়েই খাওঁ খাওঁ লাগি গৈছে। আপোনালোকৰো লোভ লাগিছে নেকি বাৰু? আৰু এইফালে টিভিত ফিল্ম দি আছে। মায়ে ময়ে বহি পেলাই এতিয়া চাহৰ লগত খাই লওঁ। ভণ্টিও নাই, মায়ে ময়ে এতিয়া বহি পেলাই খাই আছোঁ। আৰু মায়ে বোলে কেমেৰাত ওলাই বেয়া পায়, সেইকাৰণে নেদেখুৱালোঁ আৰু মুখকেইখন। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই।